জুবিন দা ঢুকাইছে যেহেতু গম পাইছোঁ অসমৰ মানুহবিলাকৰ বৰ্তমান অৱস্থা কেনেকুৱা হৈ আছে বহুতে মনত কষ্ট পাইছে বহুতে মনত আঘাত পাইছে বহুতৰে মনবোৰ ভাঙি পৰিছে বহুতে বহুত কষ্ট পাইছে বহুতে কান্দিছে বহুত পাগলৰ দৰে হৈ গৈছে পাৰ্চনেলি মই আজিলৈকে জুবিন দাক লগ পোৱা নাই তথাপিও মই কান্দিছোঁ মই গতিকে গম পোৱা যায় মানুহৰ আৱেগবোৰ কেনেকুৱা হৈ আছে মানুহৰ মানসিক অৱস্থা কেনেকুৱা আছে গতিকে গম পোৱা যায় কিন্তু তাৰ মাজতে কিছুমান পাবত গজা মানুহ আছে যোনবিলাকে ফেক নিউজ বনাই আছে কেতিয়াবা জুবিন দা গৰিমা বাকো আনি পিনে খাঙুৰি আছে কেতিয়াবা পাপন দাক আনি পিনে গালি দি আছে পাপন দা অসমলৈ কিয় নাহিলে কেতিয়াবা কাৰোবাক গালি আছে কেতিয়াবা কাৰোবাক গালি আছে আনকি অৰিজিৎ সিং পৰ্যন্ত এৰা দিয়া নাই ভাই কাৰ লাইফত বৰ্তমান কি চলি আছে তহঁতে নাজানো তহঁতে জুবিন দা ঠিকে আছে জুবিন দাক ভাল পাওঁ জুবিন দাৰ উন্নয়ন জুবিন দাক বহুত জুবিন দাৰ কাৰণে তোমালোক পাগল ঠিকে আছে সেইটো মানিব পৰা যায় কিন্তু জুবিন দাৰ কাৰণে বেলেগ এজন মানুহক গালি দিলোঁ মানে কোনো মিছেঞ্চলেছ নহয় এইটো জুবিন দাৰ মই অনুৰাগী কিন্তু জুবিন দাৰ কাৰণে পাপন দাক গৈ গালি কিয় দিম এতিয়া আকৌ মাজতে পাপন দা বৰ্তমান অসমত আহি পিনে জুবিন দাক কথাখিনি কোৱাৰ পিছতে মানুহবিলাক আছে আৰে ভাই কাৰ লাইফত কি হৈছে তাতে গম নাপাওঁ গতিকে এনেই জুবিন দাৰ নাম লৈ কিয় এতিয়া যদি জুবিন দা থকা হতে জুবিন দা যদি জীৱন্ত অৱস্থাতে এইবিলাক কৰা জুবিন দাই কি বুলি ক'লে জানানে কেলা চুটমাৰণি বুলি ক'লে নহয় ভাই ঠিকে আছে তহঁতে জুবিন দাৰ অনুৰাগী মই জুবিন দাৰ এজন কিন্তু সেইবুলিয়ে বেলেগ এজন শিল্পীক গৈ পিনে এনেকৈ ক'ব নোৱাৰি নহয় এতিয়া পাপন দাক বহুতে কৈছে বৰ্জন কৰক কিয় পাপন দা হৈছে অসমৰ এগৰাকী কণ্ঠশিল্পী যোনে অসমৰ কলা সংস্কৃতিক ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ গৈছে জুবিন দাৰ লগতে তেখেতো জুবিন দাৰ সমতুল্য হ'ব নোৱাৰে সেইটো মই জানো জুবিন দাৰ সমতুল্য কোনো হ'ব নোৱাৰে মোৰ দৃষ্টিত জুবিন দাই সদায় এক নম্বৰতে থাকিব কিন্তু জুবিন দাৰ নাম লৈ কিন্তু বেলেগসকলক সাঙুৰি আজৰি আনি পিনে নিজৰ ছ'চিয়েল মিডিয়াৰ এই ইম্প্ৰেশ্যনটো বঢ়াই পিনে কি নিজকে কি বুলি পৰিচয় দিবলৈ গৈ আছোঁ তহঁতে নকৰিবি ভাই নকৰিবি